নমস্কাৰ মই বিশ্বজিৎ চাংমাই প্ৰথমতে আপোনালোক আমাৰ ইউটিউব চেনেল বিআৰ এডুকেশ্যন অলৰাউণ্ডাৰলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ এক্সাৰচাইজ 8.2 1 নম্বৰ কুৱেশ্যনৰ ওপৰত। আমি 8.1টো বেলেগ ভিডিঅ' দি ইতিমধ্যে কমপ্লিট কৰিছোঁ আৰু ডেছক্ৰিপশ্যনত লিংকবিলাক দি দিয়া থাকিব, তাতকৈ চাব পাৰিব। চ' আজি 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে এক্সাৰচাইজ 8.2ৰ ফাইণ্ড দ্য ভেলু অফ ফলোয়িং, মানে তলত দিয়াবিলাকৰ মান নিৰ্ণয় কৰা। তো 1 নম্বৰটো দিছে যে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী। এইটো একো হাৰ্ড নহয়। চ' ইয়াত অকল ইয়াৰ ভেলুকেইটা পুট কৰি দিলে হৈ গ'ল। চ' আমাৰ মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল কি এই ট্ৰিগন'মেট্ৰি যোনখন চাৰ্ট, সেই চাৰ্টখনৰ মানখিনি মনত থাকিব লাগিব, অৰ্থাৎ sin 30 ডিগ্ৰী মান কিমান, cos 30 ডিগ্ৰী মান কিমান, সেইখিনি আৰু। তো এতিয়া আমি জানো যে sin 60 ডিগ্ৰী মানটো কিমান √3/2 ইনটু cos 30 ডিগ্ৰী মানটো হৈছে √3/2। তাৰপিছত কি হ'ব প্লাছ চিন আছে, প্লাছ চিন আহিব আৰু sin 30 ডিগ্ৰী মানটো কিমান হ'ব 1/2 হয় আৰু cos 60 ডিগ্ৰী মানটো কি হয় 1/2 হয়। sin আৰু cosৰ মানখিনি একো ডিফাৰেঞ্চ নাই। sinৰ মানখিনি লেফট চাইডৰ পৰা পঢ়ি গ'লে যিটো হ'ব আৰু cosৰ মানখিনি ৰাইট চাইডৰ পৰা এই বস্তুটো উল্টা কৰি দিলে সেইখিনি মান। গতিকে এইটো হৈছে অ'কে, এইটো পূৰণ হ'ব। এতিয়া প্ৰথমতে 4 √3 পূৰণ কৰিলে কিমান হ'ব √3 স্কোৱাৰ, গতিকে এইটো 3 হ'ব, স্কোৱাৰ থাকিলে √3 যাব, প্লাছ 2 × 4 1 ইজুকেল কি হ'ব 4 এলচিএম ল'লোঁ আমি, 4 এলচিএম ল'লোঁ, 4 × 4 এবাৰ গ'ল, 1 × 3 = 3 প্লাছ 4 × 4 এবাৰ গ'ল আৰু 1 × 1 ইজুকেল টু 4/4 4 × 4 কটা কাটি গ'ল। চ' দা ফাইনেল আনচাৰ অফ 1। 2 নম্বৰটোলৈ আগবাঢ়িছোঁ। 1 নম্বৰটো ইমান ছুটি হাৰ্ড নহয়, ভেৰি চিম্পল। অ'কে, 2 নম্বৰটো দিয়া আছে 2tan স্কুৱেৰ 60 ডিগ্ৰী 45 ডিগ্ৰী ইনটু প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী তাৰপিছত মাইনাছ sin স্কুৱেৰ 60 ডিগ্ৰী। অ'কে, চেম 1 নম্বৰটো গতে ইয়াত 2টো আছে, যেনিবা 2টো থাকিবলৈ দিলোঁ ইয়াতে এনেকৈ। tan স্কুৱেৰ 45 ডিগ্ৰী, tan 45 ডিগ্ৰী মানে কিমান, tan 45 ডিগ্ৰী মানটো হৈছে 1। অ'কে, tan 45 ডিগ্ৰী ইজুকেল টু 1, গতিকে আমি এইটো কি কৰিলোঁ স্কুৱাৰ আছেতো ইয়াত স্কুৱাৰ আহিব, তাৰপিছত অ'কে প্লাছ আহিব cos 30 ডিগ্ৰী মানটো কিমান 1/2 স্কোৱাৰ আছে, স্কোৱাৰ আহিব, মাইনাছ sin 60 ডিগ্ৰী ইজুকেল টু √3/2 চৰি cos 30 ডিগ্ৰী ইজুকেল টু √3/2, এইটো √3/2। অ'কে, এইটো কি হ'ব 2 প্লাছ এইটো স্কোৱাৰ কৰিলে মানে 3 স্কোৱাৰ কৰিলে কিমান হ'ব √3 স্কোৱাৰ কৰিলে 3 4 মাইনাছ 3 4। অ'কে, এইটো কি হ'ব আমি কি কৰিলোঁ 4 এলচিএম ল'লোঁ, 4 এলচিএম ল'লে ইয়াত 1টা উজ্জ্বল হৈ থাকে, 1 4 4 বাজো 4 × 8 প্লাছ 4 × 4 এবাৰ 3 মাইনাছ 3 ইজুকেল টু কিমান হ'বগৈ 4। প্ৰথমে পজিটিভকেইটা লৈ ল'ম 11 মাইনাছ 3 ইজুকেল টু 8/4 4 8ক কাটি দিলোঁ 2/4। চ' ফাইনেল আনচাৰটো হৈ গ'ল 2। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অ'কে, 3 নম্বৰটো দিয়া আছে cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী, sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। এতিয়া আমি জানো এই চেকটো কাৰ উল্টা হয় cosৰ উল্টা হয় আৰু cosecটো sinৰ উল্টা হয়। এতিয়া যদি cos 30 ডিগ্ৰী ইজুকেল টু √3/2 হ'ব, তেনেহ'লে sec 30 ডিগ্ৰী ইজুকেল টু কিমান হ'ব 2/√3 হ'ব, মানে বস্তুটো উল্টা হৈ যাব। অ'কে, যিহেতু চেকটো cosৰ উল্টা, এতিয়া cos 45 ডিগ্ৰী ইজুকেল টু 1/√2 আৰু sec 30 ডিগ্ৰী ইজুকেল টু 2/√3 plus cosec 30 degree is equal to
2 হ'ব 2 কেলে হ'ব sin 30 ডিগ্ৰী ইকুৱেল টু যেহেতু 1/2 আৰু sin ৰ দুটা হ'ল cosec তো মানটো উল্টা হৈ যাব এটো উল্টা হৈ গলে 2/1 হ'ব 1 টো আমি লিখি নিদিম ওকে তে आंसर হ'ব 1/√2 এটো 1 আৰু √3 এলচিয়াম ললো √3 তাৰ পিছত √3 এবাৰ যাব 1 দুগুণ 2 প্লাস এনে হ'ব 1 আৰু √3 2 √3 বাৰ ওকে এতিয়া আমি এটো বজ্ৰকৰণ কৰি দিম 1/√2 ইনটু 1 minute এটো হৈ যাব √3 টো ওপৰলৈ গুচি আহিব আৰু এটো তললৈ গুচি আহিব 2 প্লাস 2 √3 ওকে এতিয়া √3 ডিভাইডেড বাই এই √2 টো ইয়াৰ লগত পূৰণ হৈ আছে তো আমি কি কৰিম √2 2 plus 2 √3 কৰিম ওকে এতিয়া আমি পূৰণ কৰি দিম √3 এটো পূৰণ কৰিলে 2 √2 প্লাস এটো লগত এটো পূৰণ কৰিলে মানে 2 √6 ওকে 2 √6 2 √6 फाइनल আমি কি পাইছিলগে √3 divided by 2 √2 plus 2 √6 এতিয়া এটা আমি কি কৰিম এটো আমি পরিমেয়কৰণ কৰি দিব লাগিব বস্তুটো এটো কি হৈ যাব √3 সেটো 2 √2 plus 2 √6 আছে তো আমি ইয়াৰ লগত এটা পূৰণ কৰি দিম কি হ'ব এটো একেই এটা পূৰণ কৰিম মানে a - b হোল স্কয়ার উত্তৰ লৈ যাম নহয় a + b হোল ইনটু a - b উত্তৰ তো এটো √2 বাকি একো নাই আকৌ চিনটো বদলি হৈ যাব 2 √6 তো তলত কৰিলে ওপৰটো ইয়াৰ লগত √3 লগতো কৰিব লাগিব আমি 2 √2 - 2 √6 ওকে এতিয়া এটো গল মে a + b হোল ইনটু a - b সূত্ৰ নিশ্চয় গল এটো কি হৈ যাব এটা a স্কয়ার - b স্কয়ার হয় a ঠাইতে √2 √2 আছে স্কয়ার মাইনাস b স্কয়ার মানে 2 √6 হোল স্কয়ার এটো লগত এটো পূৰণ কৰিলে কি হৈ যাব ওকে 2 √6 minus 2 √18 ইকুৱেল টু হৈ যাব এটো স্কয়ার কৰিলে মানে 2 টো স্কয়ার কৰিলে 4 √2 টো স্কয়ার কৰিলে 2 8 minus 2 টো স্কয়ার কৰিলে 4 এটো √6 টো স্কয়ার কৰিলে 6 6 হৈ গ'ল 24 ওকে এটো হৈ যাব 2 √6 নেকি থাকিলে 2 √18 টো আমি এনেকৈ লিখিব পাৰো 9 * 2 লিখিব পাৰো 9 * 2 9 * 2 লিখিলে এটো কি হৈ যাব ওকে আৰু 2 √6 minus 3 টো 9 ৰ বৰ্গমূল লব পাম আমি 9 ৰ বৰ্গমূল ললে কি হ'ব 3 টো ইয়াৰ লগত পূৰণ হৈ যাব তেতিয়া কি হ'ব 3 * 6 বাকি থাকিলে √2 তাৰপিছত 8 - 24 মানে এটো কিমান হ'বগে -16 হৈ যাব এতিয়া আকৌ কি কৰিম আমি এটো কমন লৈ লম 2 এটা কমন লৈ লম 2 টো কমন ললে কিমান হ'ব 2 √6 ক এফালে √6 বা গল -6 √2 কেবা যাব 3 √2 বা যাব ওকে তাৰ পিছত এটো -16 এই দুইটোৱে 16 টো কাটি দিলো 8 বা গল এতিয়া
কি হৈ যাব ফাইনাল আনসাৰ পালোগে আমি √6 minus 3 √2 তাৰ পিছত minus 8 ইয়াৰ পৰা আমি এটো কি কৰিম -2 উঠাই দিম ওকে -2 উঠাই দিলে কি হৈ যাব ইয়াত -1 এটা পূৰণ কৰি দিম -1 টো পূৰণ কৰিলে মানে কি হৈ যাব is equal to -√6 আৰু +3 √2 divided by -8 টো হৈ যাব +8 is equal to হৈ যাব আৰাম কৰিলে ইয়াত আমি মাইনাস টো আগত নথওঁ এটো পাছলৈ লৈ যাম √3 √2 টো আগত লৈ আহিলো তো -√6 দিনো তাৰপৰা এটো 8 সো এটো ফাইনাল আনসাৰ সো আজি লাইভ মানটা সামৰিছো যদি ভিডিও চাই ভাল লাগে তেনে লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি ইমানটা সামৰিছো ধন্যবাদ